হেল্ল' মই আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ যে NRC যোনটো এই ক্লেইম ফৰ্মটো কেনেকৈ ছাবমিট কৰে, কেনেকৈ আপোনালোকে যিসকল মানুহৰ নাম অহা নাই কেনেকৈ ছাবমিট কৰিব, এইটোৱে মই আপোনালোকক বুজাই দিম। ভালকৈ চাব। কৈ আছোঁ মই, এই যে ওপৰত লিখা আছে এইটো আছে আপোনাৰ NRCৰ সেৱা কেন্দ্ৰটোৰ নাম লিখিব। ইয়াত যে আছে এইটো মই লিখিছোঁ, ARN নাম্বাৰটো 21 ডিজিট, এইটো লিখিব ইয়াত। আৰু যিসকল মানুহৰ নাম অহা নাই এই হিচাপে লিখিব ইয়াত 1 মিনাৰুল ইছলাম মোবাইল নাম্বাৰ। তেওঁ এইটো পাব আপোনালোকে পাব এই মেইন যোনটো ক্ৰমিক নম্বৰ হয় তাত লিখা আছে। মেইন আপোনালোকক যে ঘূৰাই দিছে এটা, সেইটোত লিখা আছে ক্ৰমিক নম্বৰ, যি মানে মানুহজনৰ কিমান 1 2 এনেকৈ লিখিব। আৰু আপোনালোকে এইটো চাইছে, এই টাইটেলটোৰ তলত লিখিব, ওপৰত নামটো আৰু তলত মোবাইল নম্বৰটো, আৰু এইবিলাক এই চাইডেদি চিৰিয়েল নাম্বাৰটো লিখিব। আৰু এইটো যে লিখা আছে এইটো ক্ৰমিক নম্বৰবিলাক লিখিব। এই 1 2 3 4 নাম আহিছে, তেওঁলোকৰ নাম মানে আৰু লিখিব নালাগে। 5 6 7 আহিছে 8, এইকেইজনৰ নাম অহা নাই এইকাৰণে লিখিছোঁ। চাব, নেক্সট পেজত গ'লোঁ। নেক্সট পেজত লিখিছে যে লিগেচি ডাটা, এইটো হ'ল 51 লিগেচি ডাটা ক'ত লিখিব লাগিব। এইটো হ'ল 1966 আৰু 1971 ইয়াত লিখিব লাগিব। আৰু এইটো লিখিছে, এইটোত যাৰ মানে নাই লিগেচি ডাটা নাই, তেওঁলোকে এইটো ফিল আপ কৰিব। নাই মানে আপোনালোকে সেই সময়ত আপোনালোকে 1971 আগত যিকোনো এখন কাগজ থাকিলেই হ'ল, সেইখন ছাবমিট কৰিলে ইয়াত লিখি দিলে হ'ল। আৰু এইটো হ'ল যিসকল বাহিৰা ষ্টেটৰ ছোৱালী, বাহিৰা ষ্টেট যেনেকুৱা ষ্টেট মানে কি, অসম এটা ৰাজ্য, আদাৰ্ছ যেনেকৈ ৰাজ্য আছে, এখন মেঘালয়ৰ ছোৱালী হ'লেই, ৱেষ্ট বেংগলৰ ছোৱালী আনিছে বিয়া পাতি, বা তেওঁলোকে ইয়াতে আগৰ পৰা থাকি গৈছে, বিহাৰী, মাৰোৱাৰী, পাঞ্জাবী, তেওঁলোকে ইয়াত অসমত বহুত বছৰৰ পৰা আছে, তেওঁলোকে এইটো ফিল আপ কৰিব। এতিয়া আপোনালোকক জনাওঁ যে অলপ বুজাই দিওঁ বস্তুটো কেনেকৈ ছাবমিট কৰে। এইটোতো আপোনালোকে আগতে বুজি পাইছে, সেই আগৰ ফৰ্মখনত যেনেকৈ ছাবমিট কৰিছে সেই হিচাপে ছাবমিট কৰিব। ওপৰত নামটো লিখিব, লিগেচি কোডটো লিখিব, তেওঁৰ সম্পৰ্কটো লিখিব কি হয়, আৰু এইটো হ'ল কি ডকুমেণ্ট ছাবমিট কৰে সেইটো লিখিব লাগিব। আৰু এই ছাবমিট কৰা ডকুমেণ্টটো লিষ্ট বি ৰ পৰা আপোনালোকে ছাবমিট কৰিব। ইয়াত দিয়া আছে, এইটো পঢ়ি আপোনালোকে এই যে ছাইডত লিষ্ট বি ডকুমেণ্টবিলাক ভালকৈ চাই হেনা আপোনালোকে লিখি দিলেই হ'ল। আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আৰু এইটো হ'ল 2 নম্বৰত এওঁৰ লিগেচি ডাটা নাই, 51ৰো নাই, 1966ৰো নাই। আৰু 3 নম্বৰত এওঁৰ 51ৰ আছে, লিখিছে নুৰ হুছেইন, এওঁৰ লিগেচি ডাটা লিখিছে ককা, তেওঁৰ জন্ম চাৰ্টিফিকেট দিছে 0.3 দিছে, তেওঁৰ পিতাৰ আৰু ককাৰ লগত সম্পৰ্ক দিছে, এডমিট কাৰ্ড দিছে। আৰু এইটো লিষ্ট বিৰ পৰা পাব, ইয়াত লিখিছে 1.3, তাৰমানে 1ত তেওঁৰ দিছে জন্ম প্ৰমাণ পত্ৰ, আৰু এইটো 3.3 দিছে তেওঁৰ এডমিট কাৰ্ডটো দিছে। আৰু এইটো যে লিখা আছে এইটো 4 আব্দুল ৰহিম, এওঁ দিছে লিখিছে, এইটো ছেম, এওঁ দিছে এডমিট কাৰ্ড দিছে 0.6, 6ত কি আছে লিষ্ট বিত চাই ল'ব, 6ত ভোটাৰ তালিকা, তেওঁৰ পিতা আৰু ককাকৰ মাজত যোনটো সম্পৰ্ক ভোটাৰ তালিকা দি দিছে। এওঁ 1966 এটা 66টো দিছে, 1966ত এওঁ নামটো দিছে, কোড নম্বৰটো দিছে, ককা দিছে সম্পৰ্ক, তেওঁ ছাবমিট কৰিছে এডমিট কাৰ্ড, আৰু পিতা আৰু ককাৰ মাজত সম্পৰ্কটো দিছে, তেওঁ 8 দিছে, তাৰমানে ডেথ চাৰ্টিফিকেট 8 মানে ইয়াত লিখা আছে দেই, এই চাব অন্যান্য অনুগ্ৰহ কৰি উল্লেখ কৰিব, লিখি দিব লাগিব ডেথ চাৰ্টিফিকেট, ইয়াত লিখি দিব লাগিব সৰুকৈ আপোনালোকে, ইয়াত লিখি দিছে তেওঁ। এইটো আপোনালোকে বুজি পাইছে, মই গম পালোঁ এতিয়া এই যে এইটো 2nd নম্বৰটো ইয়াত লিখিছোঁ, এওঁৰ যিহেতু লিগেচি ডাটা নাই, লিগেচি কোড নাই, এওঁ ব্যৱহাৰ কৰিছে জহিৰুল ইছলাম, এইটো পাইছে 13টো ক'ৰ পৰা লিখিছোঁ, এইটো তালিকা A, তাৰমানে লিষ্ট
ইয়াত লিখা আছে এই ফার্স্ট পেজত মানে এই সেকেন্ড পেজত লিস্ট বিট লিখা আছে তাৰমানে যে তালিকায় লিগেসি নথিপত্র যিকোনো এখন দিলে এওঁতে 13 দিছে ইয়াৰ পৰা দেখি এই 13ত লিখা আছে বোর্ড বা ইউনিভার্সিটির শিক্ষাগত প্রমাণপত্র তাৰমানে এও দিছে সেই 1967 এও দিছে এডমিট কার্ড দিছে মই চাইছোঁ এইটো ফিল আপ কৰিছোঁ তো এইটো ময়ে ফিল আপ কৰিছোঁ এইটো জহিৰুল ইছলাম এও 1967 এখন এডমিট দিছে এইটো অপশনটো তাত লিখা আছে 13 নাম্বাৰটো দিছে সম্পৰ্ক দিছে পিতৃ আৰু এইটো মাইকী হয় মাইকীজনীৰ সাবমিট কৰিছোঁ তেওঁৰ পিতৃৰ লগত সম্পৰ্ক পেন কাৰ্ড দিছে তেওঁ দিছে 8 পেন কাৰ্ডটা উল্লেখ কৰি দিছে পেন কাৰ্ড বুলি এনেকৈ আপোনালোকে এইটো বুজি পাইছে আৰু এইটোতো বাহিৰা ষ্টেটৰ ছোৱালী ল'ৰা হয় জীৱনক বিহাৰী মাৰোৱাৰী তেওঁলোকে এইটো বস্তু সাবমিট কৰিব আৰু যদি আপোনালোকে কোনোবা বাহিৰৰ পৰা বিয়া পাতি আনিছে তেওঁলোকৰ পিতা মাতা যেনেকুৱা ককা এইবিলাক বস্তু এইটোত ফিল আপ কৰিব এতিয়া আহিলোঁ লিষ্ট ডিত আপোনালোকে এই যে এইটোৰ প্ৰত্যেকটো যিসকল মানুহৰ নাম আনে 1 2 3 4 5 এওঁলোকৰ প্ৰত্যেকটা কাৰণ 2 লাইন 3 লাইনকৈ লিখিব লাগিব 4 লাইন এনেকৈ লিখিব লাগিব মই এটা কাৰণ জাষ্ট আপোনালোক দেখাই দিম এই ওপৰৰ নম্বৰটো নহ'ব এইটো আপোনালোকে চাব দেখাই দিম এই যে এওঁৰ এই 2 নম্বৰটোৰ কথা কৈছোঁ এওঁ আগত পঞ্চায়তৰ নথিপত্ৰ দিছিল পঞ্চায়তৰ নথি গ্ৰহণযোগ্য নহ'ল কাৰণে এতিয়া মই আপোনালোকক পেন কাৰ্ড দিলোঁ এতিয়া তাৰমানে কি এওঁ দিছিলে আগত পঞ্চায়তৰ এখন নথি দিছিলে পিছত সেইটো গ্ৰহণযোগ্য নহ'ল এতিয়া তেওঁ দিছে পেন কাৰ্ডটো দিছে সেয়ে লিখি দিছে সেয়ে সম্পূৰ্ণ NRCত মোৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালোঁ এনেকুৱা বস্তুখিনি লিখিব তেওঁলোকৰ প্ৰত্যেকজনৰ কাৰণ আছে কাৰণখিনি ইয়াত লিখিব কি কাৰণৰ নামটো অহা নাই লিখি কেনে এতিয়া কি ডকুমেণ্ট আপোনালোকে দিছে নতুনকৈ সেই ডকুমেণ্টখন উল্লেখ কৰিব আৰু লাষ্টত লিখিব যে সেয়ে সম্পূৰ্ণ NRCত মোৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ এইখিনি লিখি কাৰণে এই লাষ্টত এইখিনি ঠিকনাখিনি লিখিব আপোনালোকে ঠিকনাখিনিতো জানে এইখিনি বঢ়িয়াকৈ এইখিনি আৰু ক'ব নালাগে আপোনালোকে জানে আৰু ইয়াতৰ যোনে জমা দিব তেওঁ ছিগনেচাৰ কৰিব যোনে জমা দিব মানে কি এই সদস্যবিলাকৰ এজন দিব পাৰে বা মুৰব্বীও দিব পাৰে এই মুৰব্বীজনৰ নাম বা মুৰব্বী নাথাকিলে এওঁলোকৰ যিকোনো সদস্য দিব পাৰে সাপোজ এই 1 নম্বৰজনে দিছে 1 নম্বৰজনৰ নামটো লিখিব লিখি কেনে ইয়াত যে আছে আপোনালোকেতো এড্ৰেছটো জানে এই যে 1 নম্বৰ লিখি কেনে ইয়াত লিখি দিব 1 এই যে সাইডত লাষ্টত এই বস্তুটো লাষ্টত লিখি দিব এই যে মই কলমৰে ধৰিছোঁ এই লাষ্টত 1 লিখিব আৰু ওপৰত লিখিছে যে এই যে মুঠ প্ৰপত্ৰৰ সংখ্যা মানে আপোনালোকে গমে পাইছে মুঠ প্ৰপত্ৰৰ সংখ্যা ইয়াত লিখা আছে তাৰমানে কেইটা আপোনালোকে ফৰ্ম ব্যৱহাৰ কৰিছে যেহেতু মই এখনে ফৰ্ম ব্যৱহাৰ কৰিছোঁ এখন এইটো 1 বুলিয়ে লিখিব যদি বেছি ফৰ্ম ব্যৱহাৰ কৰে তেনেহ'লে 2 বুলি লিখিব যেহেতু এখনে কৰিছোঁ এখনে 1 আৰু বেছি ফৰ্ম ব্যৱহাৰ কৰিলে 2 আৰু এই ওপৰত লিখা আছে যদি বেছি ফৰ্ম ব্যৱহাৰ কৰে C লিখিব দিছে যদি আপোনালোকে এখনতকৈ বেছি ফৰ্ম ব্যৱহাৰ কৰে তেনেহ'লে ইয়াত ওপৰত লিখিব C যেহেতু বেছি ফৰ্ম আমি ব্যৱহাৰ কৰা নাই এখনে ফৰ্ম সাবমিট কৰিছোঁ আৰু এখন ফৰ্মত আপোনালোকে টোটেল 6 জন মেম্বাৰ সাবমিট কৰিব পাৰিব 6 জন মেম্বাৰ আপোনালোকে এখন ফৰ্মত সাবমিট কৰিব পাৰিব আৰু যদি বেছিকৈ নাহে তেনেহ'লে বেছিকৈ সাবমিট কৰিব পাৰিব এইটোৱে আপোনালোকৰ ওচৰত মই অনুৰোধ আপোনালোকে বস্তুটো বুজি পাইছে এইটোৱে মোৰ খুব যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ বেল ঘণ্টাটো অলপ টিপি দিলে আপোনালোকে নতুন ভিডিঅ' মোৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব এইটোৱে মই আপোনালোকক জনাইছোঁ আপোনালোকে ভালকৈ বুজি পাইছে থেংক ইউ বাই